বাচন সোপা ধুবলৈ এলাহ লাগি থৈ দিলো এতিয়া এসোপা নুধুলে বনাও কেনেকে বাৰু অ চা কে চা অ শুন উচিত সময়ত মাত দিছা হা চা আজি ঘৰখন ইমান সেমেকি আছে চা মানুহে নাই কেনেকে উতলি থাকিব আমাৰ ফিৰিঙি দুইটা গাঁৱৰ ঘৰলৈ গ'ল মণিমুকুতা অ আচ্ছা শুন তই আহিছ ভালেই কৰিলে তই মোক বাচনকেইটা ধুই দেচোন ৰাতিপুৱাৰ পৰা হাতখন ইমান বিষাইছে চা মই হাতখন ওচৰলৈ আনিব নোৱাৰিছো তাকে হ'বলৈ আগতে ক'ব নোৱাৰ এনেই মোৰ পইচা সোপা খৰচ কৰাই মৰ কিয় কিহৰ পইচা অকলে আছো কাৰণে মাংস অকণ আনিলো বোলো ড্ৰাই ফ্ৰাই বনাই খাম এতিয়া এইখন হাতেদি কেনেকে মাংস মুখলৈ তুলিবি গোটেই সোপা বৰুৱানীক দি দিব লাগিব কোনকেইটা বাছত এনে কোনকেইটা মোক দেখাই দিয়কচোন সদ্যহতে এইকেইটা ধুই লচোন মই আৰু কেইটামান আছে উলিয়াই দিম